মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই সেশনটোত আমি আলোচনা কৰিম বৰ্গ সম্পূৰণ পদ্ধতিৰে কেনেকৈ দ্বিঘাত সমীকৰণ এটাৰ কি উলিয়াব পাৰি মূল উলিয়াব পাৰি হেতু আমি কি কৰিম আলোচনা কৰিম দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবিলাকৰ 4 নম্বৰ যি পাঠ সেই পাঠটোৰ নাম হল আমাৰ কি দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যন আৰু সেই দ্বিঘাত সমীকৰণটোত তাৰে এটা পাৰ্ট আছে হেতু হল বৰ্গ সম্পূৰণ পদ্ধতিৰে কি উলিওৱা মূল উলিওৱা তো আজিৰ আলোচনা হ'ব আমাৰ কিহৰ ওপৰত বৰ্গ সম্পূৰণ কি পদ্ধতি কমপ্লিটিং দা স্কয়াৰ মেথড বৰ্গ সম্পূৰণ কি পদ্ধতি ইংৰাজীত কয় কমপ্লিটিং দা স্কয়াৰ মেথড এই বৰ্গ সম্পূৰণ পদ্ধতিত কি কৰা যায় কি কৰিব বৰ্গ সম্পূৰণ পদ্ধতিৰে কি কৰিব দ্বিঘাত সমীকৰণৰ কি উলাব মূল উলাব বা বীজ উলাব দ্বিঘাত সমীকৰণত কেইটাকে মূল থাকে দুটাকে মূল থাকে সেই মূল দুটা আমি ইতিমধ্যে পাই আহিছো যে আমি মূল বিলাকক আমি কি উৎপাদক বিশ্লেষণ পদ্ধতিৰো আমি কি কৰিব পাৰো মূল দুটা উলাব পাৰো তাৰ পিছৰ যেটো পদ্ধতি হেতু হল আমাৰ কি বৰ্গ সম্পূৰণ পদ্ধতি আৰু ক্লাস 10 ৰ ছাত্ৰ-ছাত্ৰী বিলাকে এই বৰ্গ সম্পূৰণ পদ্ধতি আটাইতকৈ কি পায় টান পায় গতিকে আজিৰ এই ভিডিও চোৱাৰ পিছত বৰ্গ সম্পূৰণ পদ্ধতি একদম সহজ হৈ যাব গতিকে সময় নষ্ট নকৰি ভিডিওটো আমি আৰম্ভ কৰি দিছো বৰ্গ সম্পূৰণ পদ্ধতিটোৰ মেইন যেটো ভিত্তি বা বেস কি কিহৰ ওপৰত ভিত্তি কৰি বৰ্গ সম্পূৰণ পদ্ধতিটো আছে আমি প্ৰথম এটো জানিব লাগিব যে বৰ্গ সম্পূৰণ পদ্ধতিটোৰ মূল ভিত্তি কি মূল ভিত্তি মেইন বেসটো কি হে মেইন বেসটো হল আমাৰ সূত্ৰ দুটা সূত্ৰ ইতিমধ্যে তোমালোকে ক্লাস 7 ৰ পৰা পাই আহিছা হে সূত্ৰটো হল a স্কয়াৰ প্লাস টুৱাইস ab প্লাস t স্কয়াৰ b স্কয়াৰ আৰু এটা হল আমাৰ a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস কি স্কয়াৰ b স্কয়াৰ এই সূত্ৰ দুটা তোমালোক ক্লাস 7 ৰ পৰা কিন্তু পাই আছা ক্লাস 7 ত পালা 8 ত পালা 9 ত পালা এতিয়া কত 10 তো পাই আছা গতিকে এই দুটা সূত্ৰ যদি তোমাৰ জনা আছে তেতিয়া হলে বৰ্গ সম্পূৰণ পদ্ধতি তোমাৰ কাৰণে একেবাৰে ইজি এই দুটা সূত্ৰৰ ভিতৰত কোনটো সূত্ৰ কেতিয়া ব্যৱহাৰ কৰিম আমি এটো আমি একদম এতিয়াই মই শিকাই দি আছো এটা হল a স্কয়াৰ প্লাস টুৱাইস ab প্লাস b স্কয়াৰ এটা হল মাইনাস এইয়া তোমালোকে চাই লোৱা যে ইয়াতে যি চিন আছে এই চিনটো হল মাইনাস টুৱাইস ab আৰু এটো হল কি প্লাস টুৱাইস ab স্পষ্ট হৈ আছে ইয়াতে যদি কোনো এটা অংকৰ মাজৰ পদটো যদি প্লাসত আছে তেতিয়া হলে আমি 1 নম্বৰ সূত্ৰ এপ্লাই কৰিম আৰু যদি মাইনাস আছে তেতিয়া হলে আমি 2 নম্বৰ সূত্ৰ কি কৰিম এপ্লাই কৰিম এখিনিলৈ তো ক্লিয়াৰ হৈছে গতিকে নেক্সট স্টেপ কি চাই লোৱা এতিয়া বৰ্গ সম্পূৰণ পদ্ধতিৰ 1 নম্বৰ উদাহৰণটো আমি লৈছো এক্সাৰসাইজ 4.3 ৰ পৰা কোৱেশ্চন নম্বৰ 1 এটো আছে এক্সাৰসাইজ 4.3 কোৱেশ্চন নম্বৰ 1 ত আছে 2x স্কয়াৰ - 7x + 3 = কি 0 অৰ্থাৎ এটো এটা কি সমীকৰণ দ্বিঘাত সমীকৰণ ইয়াত কেইটা মূল আছে দুটা মূল আছে আমি উৎপাদক বিশ্লেষণটো কৰিব পাৰো কিন্তু আমি নকৰো আমি কিহত কৰিম বৰ্গ সম্পূৰণ পদ্ধতিত কৰিম তো মই ইতিমধ্যে আলোচনা কৰিছোৱে ইয়াতে মাজৰ টাৰ্মটো কি মাইনাস আছে মাজৰ পদটো কি আছে মাইনাস চিন আছে গতিকে আমি সূত্ৰ ব্যৱহাৰ কৰিম 2 নম্বৰ সূত্ৰটো কি আছিল মনত পেলোৱা একবাৰ a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস কি স্কয়াৰ b স্কয়াৰ এটো ডেফিনেটলি এটো আছিল গতিকে আমি এই অংকত এটো সূত্ৰ আমি আনিম এই যে অংকটো দেখিছা নহয় এই অংকটো এই সূত্ৰত আমি পেলাই দিম যিকোনো প্ৰকাৰে ঠিক আছে এতিয়া কেইটামান কথা মনত ৰাখিব লাগিব দ্বিঘাত বৰ্গ সম্পূৰণ পদ্ধতি কৰোতে কেইটামান কথা মনত পেলাব লাগিব মনত ৰাখিব লাগিব 1 নম্বৰ যদি এই প্ৰথম পদটোত যত স্কয়াৰ আছে x ৰ পদ কি আছে স্কয়াৰ আছে প্ৰথম যেটো পদ সেই পদটোত যদি কোনো অবৰ্গ সংখ্যা থাকে নন স্কয়াৰ ডিজিট থাকে অবৰ্গ সংখ্যা কি সংখ্যা অবৰ্গ সংখ্যা কি তোমালোকে ক্লাস 8 তে পাইছা অবৰ্গ সংখ্যা কোনবিলাক যেনে ধৰে 2 3 5 6 7 8 এবিলাক কি সংখ্যা অবৰ্গ সংখ্যা আনহাতে বৰ্গ সংখ্যা কোনবিলাক 1 বৰ্গ সংখ্যা 4 বৰ্গ সংখ্যা 9 বৰ্গ সংখ্যা 16 বৰ্গ সংখ্যা এবোৰ কি সংখ্যা বৰ্গ সংখ্যা যদি বৰ্গ সংখ্যাই থাকে তেতিয়া কোনো প্ৰবলেম নাই যদি অবৰ্গ সংখ্যা থাকে তেতিয়া হলে কি কৰিব লাগিব ইয়াতে সোৱা কি সংখ্যা এটো 2 এটা অবৰ্গ সংখ্যা গতিকে আমি ইয়াতে ইমপ্লাইজ চিন দিম
ইমপ্লাইজ চিন দি উঠি যেহেতু 2 কি সংখ্যা অবর্গ সংখ্যা গতিকে অবর্গ সংখ্যা থাকিলে আমাৰ অকমান প্ৰবলেম হ'ব গতিকে আমি ইয়াক বর্গ সংখ্যালৈ কি কৰিম কনভার্ট কৰিম কেনেকে হয় এই গুটেই পদটোক গুটেই ৰাখিটো বা গুটেই সমীকৰণটো আমি 2 এৰে কি দিম হৰণ দিলে এইটো তো গুছি যাব ন এই দুটো গুছি যাব আৰু নহলে আমি 2 এৰে কি কৰিম পূৰণ দিম 2 এৰে পূৰণ দিলে ইয়াতে 4 হৈ যাব গতিকে যিকোনো পদ্ধতি আমি লব পাৰো তো আমি কি কৰিম 2 এৰে পূৰণ দিম 2 এৰে পূৰণ দিলে এইটো হ'ব গুটেই পদ 2 এৰে পূৰণ দি দিয়া এইটো হ'ব 2 2 গুণ 4 x স্কয়ার মাইনাস ইয়াতে 2 বুলি এটা ধৰি ললো 2 এটা পূৰণ আছে 2 ইয়াতে 7 2 7 গুণ কিমান 14x আৰু ইয়াতে 2 এৰে পূৰণ হ'ব 2 3 গুণ 6 আৰু এটো 2 এৰে পূৰণ হ'ব 0 2 0 গুণ 0ই হ'ব এটো যেন হক আমি কি কৰিলো 2 এৰে কি কৰিলো পূৰণ কৰিলো এই বস্তুটো মনত ৰাখিব লাগিব যে আমি কি কৰিছো 2 এৰে পূৰণ কৰিছো আমি 2 এৰে পূৰণ কৰিছো মাল্টিপ্লাইড বাই 2 2 এৰে পূৰণ কৰা হৈছে প্ৰতিটো পদক 2 এৰে পূৰণ কৰা হৈছে 2 এৰে কিন্তু হৰণ কৰিলেও অংকটো হৈ গল হেতেন আমি কি দিছো পূৰণ দিছো এতিয়া এই যিখিনি বস্তু দেখা পাইছা তোমালোকে 4x স্কয়ার এই বস্তুটোত আমি কি কৰিব লাগিব এইটোৰ নিচিনাকে বনাব লাগিব ইয়াতে কি আছে প্ৰথম কি আছে a স্কয়ার তো প্ৰথমটোত আমি a স্কয়ার বনাম 4x স্কয়ারক আমি কি বনাম a স্কয়ার বনাম এইটুক যদি আমি a স্কয়ার বনাব খুজু তেতিয়া হলে 2x হোল স্কয়ার দিব লাগিব 4 দিলে তো নহব 4 দিলে তো 16 হৈ যাব এইটুক এনেকৈ যদি নিদি মই যদি এনেকৈ লিখি দিও এইটুক যদি মই এনেকৈ লিখি দিও ধৰি লোৱা এনেকৈ মই লিখি দিলো 4x হোল স্কয়ার এটো কি ভুল হল না শুদ্ধ হল এটা ভুল হল না কাৰণ 4 4 গুণ কিমান 16 ইয়াতে আছে কিমান 4 নহব এটো গতিকে এইটুক আমি 4ক আমি প্যাকেট বনাব লাগিব প্যাকেট বনালো 2 2 দিলু 2x দি হোল স্কয়ার দিলু আৰু এটুক মই কাটি দিলু হয় না a স্কয়ার আহি গল a স্কয়ার হৈ গৈছে সোয়া a স্কয়ার হৈ গৈছে তাৰ পিছত কি আছে তাৰ পিছৰ টাৰ্মছটো কি মাইনাস দিব লাগে মাইনাস দিউটি কি দিব লাগে এটা 2 দিব লাগে 2 দিলু a দিব লাগে a মানে কি a যে ভিতৰত যেটো আছে এটো a মানে কি 2x 2a 2 হোল মাইনাস হোল 2 হোল a হোল এটা কি বাকি থাকিল আমি কিন্তু সূত্র মতে গৈ আছো সূত্র কিন্তু এৰি দিলে নহব a স্কয়ার বহাইছো a স্কয়ার মাইনাস 2ab বহাইছো b দিয়া নাই সরি কি দিয়া নাই b দিয়া নাই এতে b দিব লাগে তে b ৰ ঠাইত মই ইয়াতে কি এনেকে দিব পাৰো এনেকুৱা কি সংখ্যা দিম দিলে কিন্তু কিমান মিলিব 14 মিলিব ইয়াতে মই যি বস্তুৱে নিদিও কিয় কিন্তু পূৰণ কৰি কিমান মিলাব লাগে 14 এনেকুৱা বস্তু তুমি বিচাৰি থাকাচোন বাৰু টাইম লাগিব গতিকে মই কিন্তু ভিডিওটো দিগলিয়া হৈ যাব মই শৰ্টকাট কৰি দিছো ইয়াতে দিব লাগা এটা বস্তুয়ে আছে হেতু হল কি 7/2 7 কি দিব লাগিব 2 নহলে কিন্তু নিমিলে কেনে কই এই 2 আৰু এই 2 তলৰ 2 আৰু ওপৰৰ 2 কাট খাই যাব ন কাট খাই গৈ কি থাকিব 2 7 গুণ কিমান 14 থাকিব হয় না নহয় 7 কি হল 2 হৈ গল এইটো যদি কেনেকে হল এইটো যদি মই গুটেই ডিটেইলস কব খুজু তেতিয়া হলে ভিডিওটো আৰু কম দিগল হৈ যাব গতিকে মই এখিনিয়ে কলো বাৰু এতিয়া তুমি কোৱা এইটো কাটি দিয়া a স্কয়ার হোল মাইনাস 2ab b হোল হলে এতিয়া সোয়া ইয়াতে কিন্তু 6 আছে ইয়াতে এই 6টো যদি মই দি দিও মই এই 6টো মই আনি দি দিছো এতিয়া এটা এটা ইনকমপ্লিট বাক্য হল বাক্যটো সম্পূৰ্ণ হৈছে নেকি কোনোবা এটা লাইন আধা কৈ থলে হ'ব তুমি যেনিবা ক্লাছৰুমত ঘুমাইছা মে আই কাম ইন তো সাৰ কব লাগিব এনেকুৱা কথা গতিকে এইটো কি বাক্য হৈছে a স্কয়ার প্লাস 2ab ন এইখিনি কি বুজাইছে a স্কয়ার প্লাস 2ab আরে বাকি তো এটা বস্তু নাই দেখুন কি নাই হেইটো হল প্লাস কি নাই b স্কয়ার নাই এইটোৱে তুমি বহাব লাগে হেই কারণে এই পদ্ধতিটোৰ নাম হল কি বর্গ সম্পূরণ করা কমপ্লিট করা স্কয়ার কমপ্লিট করা অর্থাৎ যি সমীকরণ দিয়া থাকে ইয়াত কিন্তু কি নাই বর্গ কমপ্লিট করা নাই কিন্তু কমপ্লিটটো কোনে কৰিব আমি কৰিব লাগিব সোয়া a স্কয়ার আছে ইয়াত a স্কয়ার আছে হ্যাঁ মাইনাস এটো মাইনাসৰ ফর্মুলা a স্কয়ার মাইনাস 2 আছে
এ আছে বি বাৰো বহাই দিলো এতিয়া সোয়া ইয়াতে ডাইরেক্ট 6 আছে অর্থাৎ বি স্কয়ার আছে নেকি নাই কিন্তু আমি হেতুৱে অঙ্ক আমি কি কৰিব লাগিব বি স্কয়ার আমি বহাব লাগিব আমি বি স্কয়ার বহাব লাগিব কিয় বহাব লাগিব মই কৈ আছো a স্কয়ার - 2ab প্লাস কি স্কয়ার বি স্কয়ার এইটো বি স্কয়ার সোয়া বি স্কয়ার দি দিলো আরে আচৰিত কথা বি স্কয়ার এইখিনি সংখ্যা কিন্তু ইয়াত নাই সোয়া বি স্কয়ার দিছো কিয় বাক্যটো পূৰ্ণ কৰিবলৈ a স্কয়ার প্লাস 2ab এখিনি তো হ'ব নোৱাৰে a স্কয়ার প্লাস 2ab বা a স্কয়ার মাইনাস 2ab এখিনি হ'ব নেকি কোনো সূত্ৰ নহয় গতিকে আমি মিলাবলৈ আমি কি দিব ব্যৱহাৰ কৰিব লাগিব b স্কয়ার টো দিব লাগিব দিছো না b স্কয়ার যদি দিছো এটো বেছি হৈছে এতিয়া আমি b স্কয়ার কি দিলো মিলাবলৈ দিলো a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার সম্পূৰ্ণ হৈ গল বাক্যটো সম্পূৰ্ণ হৈছে यस লাইনটো সম্পূৰ্ণ হৈছে a স্কয়ার মাইনাস 2ab প্লাস কি স্কয়ার b স্কয়ার কিন্তু দি উঠি মই চিন্তা কৰিলো আৰে কবা তলব বেছি হল নেকি কি বেছি হল এই লাইনৰ পৰা এই লাইন কি বেছি হল অংকৰ এই লাইনৰ পৰা এই লাইন ও বেছি হৈছে কি বেছি হৈছে বলে স্যার 7/2 হোল স্কয়ার এটো কি হৈছে বেছি হৈছে ও বেছি হৈছে নেকি গতিকে আমি এটো কি কৰিব লাগিব আকো মাইনাস কৰি দিব লাগিব এটো লাইনত বেছি হুমাইছে গতিকে কি দিব লাগিব আকো মই মাইনাস কৰি দিছো না সোয়াসুন মাইনাস কৰি তাৰ পিছত আমি কি লিখিব লাগিব 6 লিখিব লাগিব তাৰ পিছত ইকুয়াল টু কি দিব লাগিব 0 দিব লাগিব এইটোৱে হল এই লাইনটো যদি কোনোবা ছাত্ৰই বুজি পাইছে তেতিয়া হলে হি 100% বৰ্গ সম্পূৰণ পাবই আৰু পৰীক্ষাত বৰ্গ সম্পূৰণ একদম মোস্ট ইম্পৰ্টেন্ট বৰ্গ সম্পূৰণ আহিবই নাম মেনশন কৰি আহিব যে তলৰ দ্বিঘাত সমীকৰণটো বৰ্গ সম্পূৰণ পদ্ধতিৰে কি কৰা সমাধান কৰা আহিবই 100% বেলেগ উৎপাদক বিশ্লেষণ নাহিলেও কথা নাই দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি নাহিলেও কথা নাই কিন্তু বৰ্গ সম্পূৰণ প্ৰত্যেক বছৰে এটা দুটাকে আহি আছে গতিকে বহুত ইম্পৰ্টেন্ট এইটোৱে লাইন এই লাইনটো আকৌ একবাৰ মই আলোচনা কৰিম মই মচি দিছো লাইনটো ভালকে লক্ষ্য কৰিবা এই লাইনটো মই মচি দিলু আকৌ সাম কোনে কোনে কিমান বুজি পাইছে চাবা দে আমি কি কৰিছো ফাৰ্স্ট কি কৈছিলো যে বৰ্গ সম্পূৰণ পদ্ধতিত প্ৰথম যেটো সংখ্যা প্ৰথম যেটো x স্কয়াৰৰ লগত যেটো থাকে এই সংখ্যাটো যদি নন স্কয়াৰ হয় তেতিয়া হলে আমি ইয়াতে যদি 2 থাকে 2 এৰে গুটেইখিনি পূৰণ দিম যদি ইয়াতে প্ৰথম সংখ্যাটো যদি কি থাকে 3 থাকে 3 এৰে সব পূৰণ দিব লাগিব 5 থাকিলে 5 এৰে গুটেইখিনি পূৰণ দিব লাগিব কিন্তু আমাৰ ইয়াত আছে কি সোৱা 2 আছে কাৰণে আমি সকলোকে 2 এৰে পূৰণ দিছো এনেকুৱা নহয় যে সব অংককে 2 এৰেই পূৰণ দিম নহয় কেতিয়াবা 3 থাকিলে গুটেইখিনি 3 এৰেই দিব লাগিব 5 থাকিলে 5 এৰেই দিব লাগিব গতিকে আমি 2 এৰে পূৰণ কৰিছো সোৱা 2 এৰে এই গুটেই সমীকৰণটোক 2 এৰে পূৰণ কৰা হৈছে হোৱাৰ পিছত এটো হল এতিয়া আমি এই যে আমাৰ কি এটো লক্ষ্য কৰিব লাগে আমাৰ যেটো মেইন সূত্ৰ আছিল আমাৰ মেইন সূত্ৰ আমি a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার এই সূত্ৰটো লৈ চাই থাকিম এই সূত্ৰটো লৈ আমি কি কৰিম চাই থাকিম এই সূত্ৰটো লৈ চাই থাকাচোন মই এই সূত্ৰত পেলাই আছো এই যে প্ৰথম যিখিনি দেখিছা নহয় ইয়াৰ পৰা a মিলাব লাগিব a মিলাবলৈ হলে এইটো সোৱা a স্কয়ার হৈ গল a স্কয়ার নিশ্চয় a হৈছে ইয়াতে a স্কয়ার মই কাটি দিলো a স্কয়ার হৈ গল মাইনাস দিলু এটা 2 দিব লাগে সোয়া এটা 2 দিব লাগে দিলু ডট এটা a দিব লাগে a মানে কি এটো ব্র্যাকেটত আছে a দিলু এতিয়া b কত পাম b দিব লাগিব b ইয়াতে এটা b দিব লাগে b এটা দিব লাগে ইয়াত b দিব লাগে ইয়াতে এনেকুৱা এটা সংখ্যা দিম যাতে কিমান মিলে 14 যাতে মিলে এনে এটা দিলে নহব মই যদি 5 দিও 3 দিও 7 দিও তুমি যি কোনো লব পাৰা টাইম নষ্ট কৰি লাভ নাই গতিকে ইয়াতে এটা সংখ্যাই মাত্ৰ খাটিব হেতু হল কি 7 বাই কি 2 এইটো হল b অৰ্থাৎ b ঠাইত কি বহিব b ঠাইত বহিব 7 বাই কি 2 এটো আমি জানিলো কাৰণ এই 2 আৰু এই 2 এটা মনে মনে ধৰি লোৱা কাট খাই গল 2 কেনসেল থাকিল কি
2 7 গুণ কিমান 14 14 মিলিছে না নাই 14 মিলিছে না নাই ধুনিয়াকে মিলিছে বুজি নাপালে কবা দে বুজি নাপালে কবা মই আৰু ভালকে বুজাবলৈ আৰু মই চেষ্টা কৰিম তোমালোকে জিমানে বুজিবলৈ জিমানে কমেন্ট কৰিব মুঠতে কমেন্ট কৰিবা চাম বুজা নাই মই আকৌ বুজাই দিবলৈ চেষ্টা কৰিম এতিয়া চোৱা কি আহিল a স্কয়াৰ আহিল দিলু মাইনাস এটো মাইনাস দি দিছো b টুৱাইস আছে দিলু 2 দিলু a দিলু আহি গলে b দিলু b আহি গল হয় না এতিয়া সমীকৰণটো বাকি আছে না নাই a স্কয়াৰ মাইনাস টুৱাইস ab এইখিনি হে হল আৰু এটা কি পোৰশন বাকি আছে হেতু হল কি আকৌ কি দিব লাগিব আকৌ আমি কি দিব লাগিব b স্কয়াৰ দিব লাগিব আকৌ b স্কয়াৰ দিব লাগিব কিহৰ খাতিৰত দিব লাগিব কাৰণ সূত্ৰটো মিলাব লাগিব তো a স্কয়াৰ মাইনাস টুৱাইস ab প্লাস কি স্কয়াৰ b স্কয়াৰ দিয়াৰ পিছত তোমাৰ মনত এটা সন্দেহ আহিল আৰে এই বস্তুটো যে ইয়াত নাই নহয় যেনিবা এইটোৰ সমান এইটোৰ সমান এইটো সোৱা সমান এইটোৰ সমান এইটো এই লাইনটোৰ সমান এইট লাইন হা তাৰ পিছত 6 আহিব 6 টো পিছত বাৰু আহিব কিন্তু এই লাইনটো নাই নহয় গতিকে তোমাৰ যেতিয়া এইটো মনত পৰিল তেতিয়া তুমি কি কৰিবা অহো এইটো বস্তু বেছি হৈ গৈছে গতিকে আমি লগলক এটা কি দিব লাগিব মাইনাস দি দিব লাগিব দি দিলু মাইনাস 7/2 আকৌ মাইনাস দি দিলু একবাৰ প্লাস একবাৰ কি মাইনাস এই ফরম্যাটটো মনত ৰাখিব লাগিব ভালকে এটো এই ফরম্যাটটো যদি কারবার মনত থাকে কি ফরম্যাট যে a স্কয়ার প্লাস টুৱাইস ab প্লাস কি স্কয়ার b স্কয়ার নাইবা a স্কয়ার মাইনাস টুৱাইস ab প্লাস কি স্কয়ার b স্কয়ার এই যে b স্কয়ার এটা বেশি এই b স্কয়ার এটা কি হয় সদায় বেশি হয় সদায় এটা মাইনাস কৰিব লাগিব সদায় এটা কি কৰিব লাগিব মাইনাস কৰিব লাগিব এই b স্কয়ারটো আকৌ কি দিব লাগিব মাইনাস দিব লাগিব ভালকে চোৱা a স্কয়ার মাইনাস টুৱাইস ab প্লাস b স্কয়ার আকৌ এই মাইনাস দি দিছো তাৰ পিছত লিখিব লাগিব 6 ইকুয়াল টু কি 0 এতিয়া চোৱা যে কিমানটা পদ হল টোটাল কিমানটা পদ হল এই পদটোৰ পৰা ইয়াত পদ কেইটা এটা পদ হল মানে এখিনি এটা দুটা তিনিটা চাৰিটা পাঁচটা পদ হল কেইটা পদ হল পাঁচটা ওপৰত কেইটা আছিল 1 2 3 ওপৰত আছিল তিনটা পদ এতিয়া কেইটা পদ হল পাঁচটা পদ হল গতিকে পদ বাঢ়িল কত এইটো এই দুটা বাঢ়িল এই দুটা নাই একবাৰ দিছো আৰু একবাৰ কি কৰিছো উঠাই দিছো মই এতিয়া এইখিনি তো সূত্ৰত পৰিছে কোনখিনি সূত্ৰত পৰিছে চোৱাচোন ভালকে a স্কয়ার মাইনাস 2ab প্লাস b স্কয়ার ভালকে চোৱা এইখিনি সূত্ৰত পৰিছে a স্কয়ার মাইনাস টুৱাইস ab প্লাস b স্কয়ার ভালকে চোৱা এইখিনি a স্কয়ার মাইনাস মই যেখিনি দাগ দিছো এইখিনি a স্কয়ার মাইনাস টুৱাইস ab প্লাস b স্কয়ার এইখিনি মই দাগ দিছো এইখিনি কি আছে বেছি আছে সূত্ৰত পৰি আছে গতিকে আমি কি কৰিব পাৰো এইখিনিক আমি কি কৰি দিব পাৰো সূত্ৰত পেলাই দিব পাৰো এই গুটেইখিনিৰ হলনি মই এটা সূত্ৰ লিখি দিম a minus b whole square হয় না এটো সকলোৱে জানে কি জানে সকলোৱে কোৱাচোন যদি a স্কয়ার মাইনাস টুৱাইস ab প্লাস b স্কয়ার হয় এই কথাটোক তুমি শর্টকাট কি লিখিব পাৰিবা a minus b whole square এটো সকলোৱে জানে সেই কাৰণে কৈছে এটো সকলোৱে জানে গতিকে a স্কয়ার মাইনাস টুৱাইস ab প্লাস b স্কয়ার ইয়াৰ অৰ্থ হল a minus b whole square এইখিনি লৈ আপ টু হেক অংক এইখিনি লৈ হেক এটা বাকি কি থাকিল মাইনাস থাকিল এটো 7 গুণ 49 হৈ যাব 2 2 গুণ 4 হৈ যাব প্লাস 6 ইজ ইকুয়াল টু কি 0 তাৰ পিছত নেক্সট কি হ'ব 2x minus 7/2 whole square দি দিলু এই গুটেইখিনি সমীকৰণটো পাৰ কৰি দিয়া বাকিখিনি একদম সহজ বাকিখিনি একেবাৰে সহজ এইটো লাইন এইটোৱে এই লাইনটো যদি কোনোবাই বুজি পায় তেতে হলে দ্বিঘাত সমীকৰণ সকলোৱে বুজি পাব নহলে নাপায় এতিয়া এইখিনি ট্ৰান্সফাৰ কৰি দিয়া ইফালে সমান চিহ্নৰ ইফালে ললে এটো মাইনাস আছে প্লাস হৈ যাব 49 ডিভাইডেড বাই 4 আৰু এটো 6 ৰ আগত কি আছে প্লাস চিহ্ন আছে ইফালে গলে মাইনাস হৈ যাব রাইট মাইনাস হৈ যাব এতিয়া আমি কি কৰিম এতিয়া আমি ইয়াৰ পৰা সমাধান কৰিব পাৰো ইখিনি আৰু লিখিবও নালাগে এনে আৰু কষ্ট কৰি লাভ নাই ইয়াৰ পৰা আমি সমাধানটো উলিয়াই দিব পাৰো ইয়াতে লহাগু লম 4
1 আছে ইয়াৰ তলত 1 আৰু 4 লগ 4 4 4 ভিতৰত একবাৰে 1 49 গুণ 49 মাইনাস 1 যাব 4 বাস ন 4 6 গুণ 24 24 হ'ব 24 তাৰ পিছত আমি আকৌ কি দিলু সমান চিন দিলু দি উঠি তলত 4 আছে 49 পৰা 24 গুছি গলে কিমান 25 হ'ব ৰাইট 25 হ'ব তাৰ পিছত আমি কি কৰিম স্কয়াৰত লম 25 ৰ হলনি কি লম 5 লম আৰু 4 হলনি 2 লম 2 লৈ উঠি আমি কি দিম হোল স্কয়াৰ দিম এটো আমি লিখিব পাৰো এনেকে এই স্কয়াৰ আৰু এই টু স্কয়াৰ কি যাব কাটা যাব গৈ থাকিল কি এতেকে 2x - 7/2 is equal to যেহেতু বর্গমূলত প্রকাশ কৰিছো প্লাস মাইনাস কি হ'ব 5/2 ডেফিনেটলি এটো হ'ব এটো ডেফিনেটলি হ'ব এতিয়া আমি এইখিনি আমি সমাধান কৰিলে হৈ যায় এতিয়া now either হয় 2x - 7/2 equal to plus 5/2 এটো ইয়াৰ ভ্যালু টু হয় plus 5/2 নাইবা or ইয়াৰ ভ্যালু টু মাইনাস কি হ'ব 5/2 হ'ব এটো প্লাস মাইনাসে কি বুজাইছে হয় প্লাস হ'ব নহলে কি হ'ব মাইনাস হ'ব আমি লিখিছো এটা এইটো সিম্পলিফাই কৰি দিলে হল এই সমীকৰণটো সিম্পলিফাই কৰি দিলে হল আমি কেনেকৈ সিম্পলিফাই কৰিম এইখিনি সকলোৱে জানে এটা 2 এৰে পূৰণ দি দিম সবকে 2 এৰে পূৰণ দিম এটো হ'ব 2 2 গুণ 4x ইয়াতে 2 এৰে পূৰণ দিলে 2 2 কাটা যাব 7 থাকিব ইয়াৰে 2 দি পূৰণ দিলে 2 2 কাটা গৈ 5 থাকিব এতিয়া আমি 4x ইকুৱেল টু এটো এফালে পঠাই দিম 12 হৈ যাব ন 12 হৈ যাব তাৰ পিছত আমি এটো আমি লিখিম x ইকুৱেল টু 4 যাব 12 ৰ ভিতৰত কেইবাৰ 3 বাৰ এটোৰ উত্তৰ আহি গল মোটামুটি এইফালে আহিছো আকৌ এইফালে থাকিলে এটা পাৰ্ট এইফালেও আমি 2 এৰে পূৰণ দিম প্ৰত্যেকটো পদক 2 এৰে পূৰণ দিম এটো হ'ব 4x মাইনাস এটো পূৰণ দি দিম পূৰণ দি দিলে এটো কাটা কাটি যাব আৰু 7 থাকিব এটো -5 এ থাকিব তাৰ পিছত এটো 4x হ'ব 4x মাইনাস কি ইকুৱেল টু দি দিলু বাৰু এটো এফালে লৈ লম প্লাসত যাব 5 ৰ হাতৰ পৰা 5 গলে 2 হে থাকিব মাত্ৰ আকৌ ইমপ্লাইজ দি দিলু x ইকুৱেল টু এইফালে যদি আমি পঠাই দিও এনেকে হ'ব বস্তুটো এনেকা হৈ যাব রাইট এটাই হ'ব এতিয়া যদি আমি অকমান ডিডাক্ট কৰি দিও অকমান লঘিষ্ঠ আকাৰ লৈ নিও তেতিয়া হলে 1/2 হৈ যাব এতিয়া 20 দুটা কি ওলাল এতিয়া আমাৰ কি সমাধান দুটা কি ওলাল therefore নিৰ্ণয় therefore the required নির্ণয় মূল দুটা হল the required roots are এটা হল 3 আৰু এটা হল কি আমাৰ হাফ 3 আৰু কি হাফ এই দুটা এনেকে ৰাখিব লাগিব কিন্তু ইয়াতে বহুত ছাত্ৰ ছাত্ৰী দেখা যায় ইভেন বহুত টিচাৰেও কি কৰে এটো ব্ৰ্যাকেটত দি দিয়ে ন এই বস্তুটো কিহত দি দিয়া ব্ৰ্যাকেট ইউজ কৰাৰ লগে লগে তোমাৰ যদি পৰীক্ষকে ইচ্ছা কৰে অংকটো কাটি দিব পাৰিব কিন্তু ব্ৰ্যাকেট নিদিবা ব্ৰ্যাকেট দিলে কি হয় জানানে ব্ৰ্যাকেট দিলে এটো এটা x কোঅৰ্ডিনেটত গুছি গল ন এটা x বুজাব এটো কি বুজাব y বুজাব কিন্তু এটো দ্বিঘাত সমীকৰণ নহয় জানো ইয়াতে x y তো নাই কেৱল x আছে y আছে নেকি নাই গতিকে কেতিয়াও ইয়াতে কি নিদিবা ব্ৰ্যাকেট নিদিবা এই কথাটো খুবই ইম্পৰ্টেন্ট গতিকে এটো আছিল আমাৰ কি সমীকৰণ এটা দ্বিঘাত সমীকৰণ আমি কি পদ্ধতিক সমাধান কৰিলু যাক আমি বৰ্গ সম্পূৰণ পদ্ধতিৰে কি কৰিলু সমাধান কৰিলু বৰ্গ সম্পূৰণ পদ্ধতিৰে আৰু এটা অংক এইটো ভিডিওতে মই এডজাস্ট কৰি দিম নহলে আকৌ বুজাত কি হ'ব প্ৰবলেম হ'ব পাৰে গতি গণিত পাঠ্যপুথিৰ 115 পৃষ্ঠাৰ 115 পেজ নাম্বাৰ কিমান পেজ নাম্বাৰ 115 অৰ एग्जांपल एग्जांपल 8 আমি লৈছো কি লৈছো एग्जांपल 8 আমি এতিয়া কৰিম ব্যাক টু ব্যাক একেটা ভিডিওত আমি দুটা অংক এই কাৰণেই এডজাস্ট কৰিছো যে আগতে যিখিনি কথা ক্লিয়াৰ হোৱা নাই এইখিনি চালে কিন্তু 100% কি হ'ব ক্লিয়াৰ হৈ যাব গতিকে কিতাপৰ 115 পৃষ্ঠা উদাহৰণ কি 8 কি পদ্ধতিত কৰিব দিছে বৰ্গ সম্পূৰণ পদ্ধতিৰে মূল উলিয়াব দিছে মূল অংকটো হল আমাৰ 5x² - 6x -2 is equal to 0 এটো হল আমাৰ কি মূল অংকটো দ্বিঘাত সমীকৰণটো এই দ্বিঘাত সমীকৰণটোৰ মূল উলাব লাগে কি পদ্ধতিত বৰ্গ সম্পূৰণ পদ্ধতিত তো আমি ইতিমধ্যে কিন্তু কৈছো যে বৰ্গ সম্পূৰণ পদ্ধতিৰ যি ভিত্তি কিহৰ ওপৰত বেস কৰি বৰ্গ সম্পূৰণ পদ্ধতিটো আছে জানানে হেতু হল দুটা সূত্ৰ কেৱল সূত্ৰ নম্বৰ 1 a²
2ab plus b square এটুত নাইবা a square minus twice ab plus কি b square এই দুটা সূত্ৰৰ ওপৰত ভিত্তি কৰি বৰ্গ সম্পূৰণ পদ্ধতিৰ অংকবিলাক দিয়া থাকে এতিয়া তুমি নিজেই চোৱা যে এই অংকটো ওপৰৰ যেটো অংক আমাক দিয়া আছে 1 নম্বৰ সূত্ৰত হ'ব না 2 নম্বৰ সূত্ৰত হ'ব 2 নম্বৰ সূত্ৰত হ'ব কাৰণ মাজৰ টাৰ্মসটো কি আছে মাইনাসত দিয়া আছে আমি ইয়াতে মাজৰ টাৰ্মসটো কি আছে মাইনাস আছে গতিকে 1 নম্বৰত নহয় 2 নম্বৰ হ'ব এটো আমি জানি ললো ফাৰ্স্ট সেকেন্ড কি কৈছিলো মই যে যদি অবৰ্গ সংখ্যা হয় নন স্কয়াৰ ডিজিট কি সংখ্যা হয় অবৰ্গ সংখ্যা হয় এই যে জি x ৰ লগত x স্কয়াৰৰ লগত জি সংখ্যাটো আছে x স্কয়াৰৰ সহগ হিচাপে জি সংখ্যাটো আছে এই সংখ্যাটো যদি অবৰ্গ হয় তেতিয়া হলে আমি সেই অংকটোৰে বা সেই সংখ্যাটোৰে আমি কি গোটেইখিনি পূৰণ দিম ইয়াতে 5 আছে ন 5 আছে তো অবৰ্গ সংখ্যা 5 এৰে কিন্তু আমি পূৰণ দিম গোটেইখিনি 5 এৰে পূৰণ দিলে কি হ'ব 5 5 গুণ 25 হৈ যাব না এটো প্ৰথমটো 25 হৈ যাব 25 x স্কয়াৰ মাইনাস এটো 5 এৰে পূৰণ দিব লাগিব এটো টাৰ্মসকো এই পদটুকু দিব লাগিব 5 6 গুণ কিমান হ'ব 30 হ'ব x ইয়াকো আকো 5 এৰে পূৰণ দিব লাগিব 5 2 গুণ 10 হৈ যাব ইয়াকো 5 এৰে পূৰণ দিব লাগিব 5 0 গুণ 0 হ'ব গতিকে আমি গোটেই পদ বিলাকক কি হেৰে পূৰণ দিলু 5 এৰে পূৰণ দিলু বুলি আমি লিখি দিব পাৰো যে গোটেইখিনিক 5 এৰে কি দিয়া হৈছে পূৰণ দিয়া হৈছে মোৰ ঠাই নাই মই লিখা নাই বাৰু 5 এৰে পূৰণ কৰা হৈছে নেক্সট কি কৰিম নেক্সট আমি এই যিখিনি মই লিখিছো ইয়াত এই গুটেইখিনিক যিকোনো প্ৰকাৰে পকাই হলো আমি এই সূত্ৰটোত আনিবলৈ চেষ্টা কৰিম এই 2 নম্বৰ সূত্ৰটোত আনিবলৈ কি কৰিম চেষ্টা কৰিম চাই থাকিবা 2 নম্বৰ সূত্ৰৰ প্ৰথম যি আছে প্ৰথম অংশটো a স্কয়াৰ এই প্ৰথমৰ পৰা আহিব a স্কয়াৰ চাই থাকা এয়া স্কয়াৰ সোৱাচোন a স্কয়াৰ বহাইছো 5 5 গুণ 25 মিলিছে না এটো লাইন তো 100% মিল আছে ন এই লাইনটো আৰু এই লাইনটো মিল আছে কোনোটো প্ৰবলেম নাই 5 5 গুণ 25 আছে এটো কি আহি গল আমাৰ a স্কয়াৰ আহি গল মই কাটি দিলু a স্কয়াৰ হৈ গল তাৰ পিছত কি বহাব লাগে মাইনাস দিব লাগে মাইনাস দিলু তাৰ পিছত আকৌ 2 দিব লাগে 2 কোড পৰা দি মোৰ পকেটৰ পৰা 2 এটা দি দিলু 2 দিলু ইয়াতে 2 হিচাপত লিখিব লাগিব আকৌ পুনৰ a লিখিব লাগিব a মানে কি x তুমি ইতিমধ্যে পাইছা a মানে এটো a মানে 5x দি দিলু 2 দিলু a দিলু মাইনাস গল 2 গল a গল কি থাকিল এতিয়া থাকিল কি b এতিয়া বহাব লাগিব b এনেকুৱা এটা সংখ্যা বহাই দিয়া b to 9 নহয় b নাই b এনেকুৱা এটা সংখ্যা বহাই দিয়া যাতে ইয়াত 30 মিলে 30 মিলি যায় যাতে তো 5 2 গুণ কিমান 10 3 দিলে হৈ যাব 30 ন b এর জায়গা কি হৈ গল b মানে 3 হৈ গল একদম সহজ দেখুন b ঠাইত একদম সহজে কি বহাব লাগিব বাস তাৰ পিছত কি কৰিলো আমি b ও দিলু আকৌ দিব লাগিব কি স্কয়াৰ b স্কয়াৰ b মানে কি 3 স্কয়াৰ দি দিয়া আকৌ এতিয়া সোয়া 3 স্কয়াৰ মানে কিমান 3 3 গুণ 9 ওপৰৰ লাইনটোত কিন্তু কতো কি নাই 9 নাই ওপৰৰ লাইনটোত কতো 9 নাই কতো নাই এই 9 টো বেছি হৈছে কি না হঠাৎ তোমাৰ জ্ঞান আহি গলে হাৰে 9 টো কি হৈ গল বেছি হৈ গল ন গতিকে আমি লগালগ কি দিব লাগিব এই 9 টো আকৌ মাইনাসত দি দিব লাগিব এটা প্লাসত দিছিলু নেক্সট কি হত দি দিব লাগিব মাইনাস বেছি হৈছিল কমাই দিলু বুজি পাইছা নিশ্চয় এইটো হল আমাৰ মেইন ভিত্তিটোৱে হল কি বৰ্গ সম্পূৰণৰ ইয়াতে হল মেইন খেলাটো ন এটা বেছি হৈছে এটা কমাই দিলু তাৰ পিছত আকৌ কি আছে -10 আছে দি দিয়া ইজ ইকুৱেল টু কি 0 এই লাইনটো যদি কোনোবাই বুজি পাইছে তেতিয়া হলে বৰ্গ সম্পূৰণ 100% ওকে যদি লাইনটো বুজা নাই তেতিয়া হলে বৰ্গ সম্পূৰণ কাম নাই মেইন হল এই লাইনটো তাৰ পিছত আকৌ ইমপ্লাইজ দিলু a স্কয়াৰ - 2ab + b স্কয়াৰ এই গুটেইখিনি কিন্তু সূত্ৰই কিন্তু কভাৰ কৰি দিছে a স্কয়াৰ - twice ab + b স্কয়াৰ সোয়া গুটেইখিনি সূত্ৰই কভাৰ কৰিছে ইয়াৰ হলনি লিখিব পাৰো a - b হোল স্কয়াৰ ৰাইট তাৰ পিছত -3 3 গুণ কিমান 9 -10 is equal to 0 next line 5x - 3 whole square দিয়াৰ পিছত এই সমীকৰণৰ এফালে পক্ষান্তৰ কৰি দিয়া এফালে পঠাই দিয়া
এটা 19 আছে -19 এইফালে গ'লে +19 হৈ যাব তাৰ পিছতখিনি আমি আৰু এনেকৈ হ'ব তাৰ পিছত 5x - 3 যদি আমি লিখো দেন স্কয়াৰটো যদি উঠাই দিও এটো ±√/19 দি দিব পাৰো কাৰণ 19ৰ কোনো কি নাই বৰ্গমূল নাই গতিকে এনেকুৱা হৈ যাব এতিয়া আমি ইয়াৰ পৰা মূল আৰামছে আমি কি মূলবিলাক উলিয়াই লব পাৰো নাও আইদাৰ হয় 5x - 3 equal to +√/19 হ'ব আইদার ইটু হ'ব নাইবা 5x - 3 equal to -√/ কি হ'ব 19 হ'ব এটা +√/19 আৰু এটা -√/19 হ'ব ন এনেকৈ হ'ব ইয়াৰ উত্তৰটো কি হ'ব সোৱা 5x এটো এফালে পঠাই দিও তো আৰামছে কি হৈ যাব √/19 + 3 রাইট আকৌ কাৰ ভ্যালু লাগে x ৰ ভ্যালু লাগে √/19 + 3 divided by 5 এইটো এটা ভ্যালু উলাই গল আমাৰ x ৰ মান এটা উলাই গল আহি গল সিমিলারলি এইফালেও আমি চেষ্টা কৰো 5x নো 5x এটো প্লাস হবে এইফালে আহিলে এইফালে 3 - √/19 লিখি দিব পাৰো পুনৰ x ৰ ভ্যালু 3 - √/ কিমান 19 divided by কি 5 হৈ গল তো এই দুটাই হল আমাৰ কি মূল এইটো এটা মূল আৰু হেতু এটা মূল আমি এনেকৈ লিখি দিম therefore the required roots are নিৰ্ণয় মূল দুটা হল বা মূলবোৰ হল এটা হল √/19 + 3 divided by 5 আৰু এটা হল 3 - √/19 divided by কি 5 আমি কৈছো ব্র্যাকেটত নিদিও ব্র্যাকেটত দিলে ভুল হৈ যাব এই দুটাই হল আমাৰ কি মূল এইটোৱে হল আমাৰ বৰ্গ সম্পূৰণ পদ্ধতিৰে কোনো এটা দ্বিঘাত সমীকৰণৰ মূল কেনেকৈ উলিয়াব পাৰি গতিকে মই তোমালোকৰ কাৰণে কষ্ট কৰি হলো মই ভিডিও বনাবলৈ মই প্ৰস্তুত আছো আৰু বনাই যাম ভিডিও কেনেকুৱা লাগে তোমালোকে কমেন্টত জনাবা আৰু যদি বুজি নোপোৱা তেতিয়া হলে মোৰ স্ক্ৰিনত কিন্তু ডেসক্ৰিপচনত মোৰ নাম্বাৰ দিয়া থাকিব তাত এটা হোৱাটছএপত মেছেজ দিবলৈ নাপাহৰিবা গতিকে আজিৰ ভিডিও এইখিনিতে এৰিছো ধন্যবাদ